সকলোকে নমস্কাৰ জনাইছোঁ। আমি আজি বহুত দিনৰ সপোন এটা পূৰ কৰিবলৈ গৈ আছোঁ আৰু এতিয়া নকওঁ সেই সপোনটো কি। আমাৰ বহুত আশা বহুত সপোন আছিল সেই জেগাটোলৈ যোৱা। আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব, মই দি থাকিম এটা এটাকৈ ভিডিঅ', আপোনালোকে চাই থাকিব আৰু গম পাব তেতিয়া আমি ক'লৈ যাম। আৰু এয়া আমি গৈ আছোঁ আৰু এয়া ট্ৰেইনৰ যাত্ৰা আমাৰ আৰম্ভ হ'ব। এইখনে আমাৰ ট্ৰেইন আৰু এই ট্ৰেইনখনত উঠিয়ে আমি দূৰ দিগন্তলৈ যাত্ৰা কৰিম। এয়া ট্ৰেইনৰ কিছু দৃশ্য দেখুৱাই গৈ থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আমি এতিয়া নতুন দিল্লী ষ্টেচনৰ বাহিৰৰ ফালে ওলাই আহি আছোঁ আৰু মোৰ পিছৰ ভিডিঅ' আপোনালোকে চাব। পিছৰ ভিডিঅ'টোত গম পাব আমি ক'ত গৈ আছোঁ।